ইয়াতে কাৰিগাঁৱত এখন জনসভা সম্বোধন কৰিবলৈ আহিছিলোঁ আৰু সেই সময়ত মই ৰাইজক প্ৰতিশ্ৰুতি দিছিলোঁ যে আমি খুব সোনকালে সৰলপাৰালৈকে যোৱা গোটেই ৰাস্তাটো সুন্দৰভাৱে আমি নিৰ্মাণ কৰিম। আজি মই আপোনালোকক জনাবলৈ পাই ভাল পাইছোঁ যে বিছপুৰীৰ পৰা সৰলপাৰালৈ এই গোটেই ৰাস্তাটো বনাবৰ বাবে আমাৰ লোক নিৰ্মাণ বিভাগে ২৭ কোটি টকা খৰচ কৰি এই ৰাস্তাটো পুনৰ নিৰ্মাণ কৰিব। এই ৰাস্তাটো নিৰ্মাণ কৰিবলৈ যাওঁতে আৰু যদি অতিৰিক্ত পুঁজিৰ প্ৰয়োজন হয় তাৰ বাবেও অসম চৰকাৰে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিব। মই আজি BTRৰ মুখ্য কাৰ্যবাহী সদস্য ডাঙৰীয়াৰ লগত ইতিমধ্যে নিৰ্মাণ কৰা বা ইতিমধ্যে আমি বনোৱা এষ্টিমেটটো আলোচনা কৰিম আৰু যদি ৰাস্তাটো সুন্দৰ কৰি বনাব লাগে সেইখিনিও আমি কৰি দিব পাৰিম। বৰ্তমান পৰ্যায়ত আমি আশা কৰিছোঁ যে অহা ১.৫ বছৰৰ পৰা ১২ মাহৰ পৰা ১৮ মাহৰ ভিতৰত সৰলপাৰালৈকে যাতায়াত একেবাৰে সহজ হৈ যাব আৰু আপোনালোকৰ তাত আহি ৰাস্তাটো শেষ হোৱাৰ পিছত এদিন আপোনালোকৰ তাতে আহি ভাত পানী খায়ো আমি একেলগে অলপ সময়ো আমি নিশ্চয় খৰচ কৰিম। কাৰিগাঁৱত এখন নিৰ্বাচনী সভাত প্ৰতিশ্ৰুতি দিছিলোঁ যে সৰলপাৰালৈকে যোৱা ভাৰত ভূটান সীমান্তলৈকে আমি ৰাস্তাটো ধুনীয়াকৈ নিৰ্মাণ কৰিম। মোৰ ঘোষণাৰ পিছত PWD ডিপাৰ্টমেণ্টে এটা এষ্টিমেট বনালে, কাম কাজো আগবঢ়ালে, কিন্তু মই আজি ৰাস্তাটো নিজে চাই গ'লোঁ যাতে আৰু অলপ ভাল কৰি ৰাস্তাটো আমি বনাব পাৰোঁ। যি নহওক ৰাস্তাটোৰ কাম সোনকালে আৰম্ভ হ'ব আৰু আমি ১৮ মাহৰ ভিতৰত ৰাস্তাটো সম্পূৰ্ণ কৰিম। ৰাষ্ট্ৰীয় উদ্যানৰ বিষয়ে চিকনা জালুৱা যিটো আমাৰ ৰায়মনাৰ পিছত অসমৰ এখন নেশ্যনেল পাৰ্ক হিচাপে যোৱাকালি কেবিনেটে স্বীকৃতি দিয়ে। এতিয়া বড়োলেণ্ডত মানস, ৰায়মনা, চিকনা জালুৱা এই গোটেইখিনি মিলি ৩খনকৈ নেশ্যনেল পাৰ্ক হ'বগৈ। এইটো এটা আমাৰ ৰাজ্যৰ বাবে বিশেষকৈ যিসকলে বন ভাল পায়, বন্যপ্ৰাণী ভাল পায় তেওঁলোকৰ কাৰণে এটা সুখৰ খবৰ। মই এটাই মাত্ৰ বড়োলেণ্ডবাসী ৰাইজক অনুৰোধ কৰিম যাতে আমি এই ৩খন উদ্যানক আমি যাতে সংৰক্ষণ কৰোঁ, তেতিয়া পৰ্যটনৰ অপাৰ সম্ভাৱনা আমাৰ সন্মুখত আহিব। ছাৰ, আজি সদনত কি বিষয়বস্তু? আজি সদনত আমাৰ ৰাজ্যপাল মহোদয়ৰ ভাষণ হ'ব। সদনত আমাৰ লোকসেৱা আয়োগৰ দুৰ্নীতিৰ সম্পৰ্কে গঠন কৰা জাষ্টিছ বিপ্লৱ শৰ্মা কমিটিৰ প্ৰতিবেদন দাখিল হ'ব আৰু অসম চৰকাৰৰ পৰিপূৰক দাবী মঞ্জুৰি ইয়াতে দাখিল কৰা হ'ব আৰু ফাইনেলি ষষ্ঠ অনুসূচীসমূহ কি ধৰণে আমি আৰু শক্তিশালী কৰিব পাৰোঁ, ডিমা হাছাও, কাৰ্বি আলং আৰু BTR, তাৰ বিষয়ে সদনে ৩ ঘণ্টা জুৰি আলোচনা কৰে। ছাৰ, তেওঁলোকে বাজেট নিৰ্মাণ কৰিছে, কিন্তু মই ভাবোঁ যে ইয়াক আৰু অলপ আমি দিব লাগিব যাতে অলপমান জেগাই জেগাই য'ত য'ত বজাৰ আছে তাতে যাতে ডিভাইডাৰ আদি নিৰ্মাণ কৰিব পাৰোঁ। ই বাজেটটো আৰু অলপ বাঢ়িব। ইণ্টাৰনেশ্যনেল ভূটানৰ যি মানুহ